আহি পালোঁ আমি কাঞ্চনজংঘা আপোনালোকতো আগতে দেখাইছোঁ মই ইয়াৰ ভিউটো আজি কিবা যদি ইভেণ্ট হৈছে সেয়াই মই দেখাব চেষ্টা কৰিম সোমাই মই এটা নতুন বস্তু দেখা পালোঁ যিটো আগতে নাছিল আজিকালি ইয়াতে আপোনালোকে পেডেল বটিঙো কৰিব পাৰিব এয়া চাওক পেডেল বটিং কৰি আছে নতুনকৈ খুলিছে এইখিনি আৰু মই কেতিয়াবা কৰিলে দেখাম বাৰু আপোনালোকক নেক্সট যদি আহোঁ কেতিয়াবা আজি একো ইভেণ্টেই হোৱা নাই চাগে কাৰণ এজ ইউজুৱেল সদায় নিচিনাকৈ মানুহবোৰ আহিছে ৰেষ্টুৰেণ্ট খাইছে সেয়াই খালি নতুনকৈ দেখা পালোঁ ইয়াতে আজিকালি মানে বটিং কৰিব পাৰি তাৰো ব্যৱস্থা কৰি দিছে আপোনালোকক এই প্ৰথম ঘৰতে এণ্ট্ৰেঞ্চৰ ভিডিঅ' এটা কৰিছিলোঁ তাতে দেখাই দিছোঁ এনেকৈ বটিং কৰিব পাৰে আহিছিলোঁ কিবা ইভেণ্ট দেখা পাম বুলি বিশেষ একো ইভেণ্ট নাই আজি সেইকাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক আৰু আগতেতো মই দেখাইছোঁ কাঞ্চনজংঘা গোটেই পৰিৱেশটো আগতে আপোনালোকে চাইছেই আমিও আজি এনেই আহিলোঁ কিমান মানুহ আছে তাকে চাইছোঁ কি হৈছে ভাবিছিলোঁ কিবা হৈছে হোৱা নাই আপোনালোকে যদি কাঞ্চনজংঘা পৰিৱেশটো আগতে দেখা নাই তেনেহ'লে মোৰ চেনেলতে ভিডিঅ' এটা আছে কাঞ্চনজংঘা আপোনালোকে চাই ল'ব পাৰে মানুহ যে বহুত আহিছে কিন্তু এতিয়া আমি ওলাই গৈ আছোঁ ইয়াৰ পৰা কাঞ্চনজংঘাৰ বগীবিলৰ পৰা আমি এতিয়া যাম আমাৰ তাতে চকিনিংগি ফিল্ডত হৈ থকা ঢলগিৰি চাবলৈ ঢলগিৰি চাবলৈ যাব ট্ৰেড ফেয়াৰ হয় সেয়া চাবলৈ যাম সেয়া আপোনালোকক দেখাম এতিয়া এয়া আহি পালোঁ আমি ডিব্ৰুগড় ট্ৰেড এক্সপো 5 তাৰিখলৈকে আছে 5 জানুৱাৰীলৈকে ইয়াতে এণ্ট্ৰি ফি লৈছে 10 rupees per person আমি ভিতৰলৈ সোমাই আহিলোঁ বহুত ধুনীয়াকৈ সজাই ৰাখিছে কেইবাখনো ষ্টল বহিছে ইয়াতে আৰু এনেকৈ ইয়াতে কম্পিটিশ্যনো হৈ আছে ডান্স ছিংগিং এইবোৰ কম্পিটিশ্যন পাতিছে দেখাম আপোনালোকক পিছলৈ তাৰপিছত এইবোৰ চাওক ইয়াতে মানে সান্তা ৰাখিছে যেহেতু খ্ৰীষ্টমাছ আছিল এদিনা সেইকাৰণে সান্তা ৰাখিছে চবে ফটোগ্ৰাফি কৰি আছে ইয়াতে সেয়া চাওক তাৰপিছত এনেকৈ ফুড ষ্টলো বহোৱা আছে এইবোৰ খেলিবলৈ ধুনীয়া ধুনীয়া ৰাইডছবোৰো ৰাখিছে বাচ্চাবোৰৰ কাৰণে এতিয়া মই এফালৰ পৰা আপোনালোকক এক্সপোখন দেখাই দিম ইয়াতে কি ষ্টল বহিছে গোটেইখিনি আপোনালোকক দেখাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াতে কেইবাখনো ফুড ষ্টল বহু আছিল মমো পুৰা মাংস চাহ কফি আদি ষ্টল বহু আছিলে আমি ইয়াতে পুৰা মাংস চিকেন মানে পুৰা চিকেন খালোঁ কিন্তু মই ভিডিঅ' কৰাই নহ'ল ইয়াতে খালোঁ বহুত টেষ্টি বনাইছিলে ইয়াতে জুৱেলাৰী দোকান তাৰপিছতে চাওক টেৰাকটা বস্তুবোৰ এইবোৰ ইমান ধুনীয়া ধুনীয়া বাচন বৰ্তনবোৰ আহিছে
তাৰপিছত আৰু এয়া ৰাম কৃষ্ণ আচাৰ কলকাতাৰ হয় আচাৰ পাপড় এইবোৰ সব টেৰাকটাৰ বস্তু এইবোৰ কাণফুলি আপোনালোকে ইয়াৰিংছ পাব 20 rupees 150 rupees 50 rupees আপোনালোকে আৰু 60 rupees এইবোৰ ইয়াৰিংছ আৰু এইবোৰ হ'ল কাৰ্পেট তাৰপিছত এইবোৰ উলেন মোজা আহিছিলে মোজা মানে জোতাৰ নিচিনা যে উলেন বহুত আৰাম লাগে গৰম মানে ঠাণ্ডা দিনত পিন্ধিবলৈ গৰম লাগি থাকে ভৰিবোৰ তাৰপিছত এয়া চাওক মজুৰি আৰু এয়াতো আছে ইয়াৰিংছ আছে বাকি আছে বস্তু এইবোৰ বহুত এয়া চাওক জুতিবোৰ এইবোৰ কাপোৰ চাওক মিচিং কাপোৰ আছে আৰু বহুত কাপোৰ আছে এটা বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে টচ মুগা নুনি সকলো কাপোৰ আছে ইয়াতে 5 জানুৱাৰীলৈকে আছে এখন আপোনালোকে আহিব আহি পেলাই চাব এইবোৰ হেংদাং বটি কটাৰী এইবোৰ আৰু ইয়া চাওক নাৰ্সাৰীৰ পৰা এনেকৈ ফুলো আনিছে পুলি আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া আৰু এয়া মই যে কৈছোঁ লটাৰী হৈ আছে ইয়াতে এয়া হ'ল ফুলপুলি বহুতবোৰ আছে বিভিন্ন প্ৰজাতিৰ ফুলৰ পুলি ইয়াতে ৰখা হৈ আছে ইয়াতে আপোনালোকে কিনিব পাৰে দামো ইমান নহয় অতি সুন্দৰ ধন্যবাদ অভিশ্ৰুতি সৰি তোমাৰ উজ্জ্বল হ'বৰ ভৱিষ্যত কামনা কৰিলোঁ এইবোৰ চাওক ইয়াতে কম্পিটিশ্যন হৈ আছে ডান্সৰ মই অলপকৈ আপোনালোকক দেখাই দিছোঁ চাই থাকক तेरी मम्मी की जय क्या चीज बनाई दूध पे जैसे आई हमारी পুৰা মাংস খাইছিলোঁ বুলি কৈছিলোঁ যে খাই ইমানে জ্বলা লাগিল যে মই কুলফিও খাই দিলোঁ বহুত টেষ্টি আছিল কুলফিটো তাৰপিছত ইয়াতে এয়া এটা মানি প্লাণ্টটো ল'লোঁ মাৰ্বল মানি প্লাণ্ট হয় ভালদৰে ঘৰত থৈ দিব লাগিব তাৰপিছত এই একেখন ফিল্ডতে মানে চকিডিঙ্গি ফিল্ডতে ফুটবল প্ৰতিযোগিতা হৈ আছিল সেয়াও আমি অলপ দেৰি চালোঁ চোৱাৰ পিছত আমি বহুত ঠাণ্ডা লাগি আহিছিলে কুঁৱলীও বহুত পৰি আছিল কাৰণে ঘৰত আহি গ'লোঁ বেছি দেৰি নকৰিলোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনে পালে মোক জনাবলৈ নাপাহৰিব বাই বাই